নমস্কাৰ বন্ধু বান্ধৱীসকল, শিৱসাগৰ বোৱাৰী ভন ভিডিঅ'তে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি হয় কাতি বিহু। কাতি বিহু উপলক্ষে আপোনালোকৰ আগত মই এটা ভিডিঅ' আগবঢ়াব লৈছোঁ। আমাৰ শিৱসাগৰ বোৱাৰী ভন ভিডিঅ'ৰ ফালৰ পৰা সকলো অসমবাসীলৈ কাতি বিহু শুভেচ্ছা জনালোঁ, যাতে সকলোৰে ভঁৰালত শস্যই ভৰি থাকে তাৰে কামনা কৰিছোঁ। সকলোৰে জীৱনৰ সুখ শান্তিৰে যেনেকৈ যোৱাটো বছৰ যেনেকৈ গ'ল, যেনে আহি থকা বছৰটোৰ যাতে ভাল হয় তাকে মই কামনা কৰিছোঁ। আহকচোন আমাৰ ভিডিঅ'টো আপোনালোকে চাওক। এই ৰাতিপুৱা মায়ে গা ধুই গোঁসাই ঘৰত চাকি দিছে, এই চাকি দি আছে তেওঁ। दुख बिन से मन का स्वामी, दुख बिन से मन का सुख संपत्ति घर आवे, सुख संपत्ति घर आवे, कष्ट मिटे तन का। খাব লৈছোঁ আমি জলপান। কাতি বিহু যদিও আমি জলপান খাইছোঁ। তাতে খাওঁ, চামুচে নাখাওঁ। চামুচে খালে গুৰখিনি পিটিকিবই নোৱাৰোঁ। বিহু বুলি গাখীৰ চিৰা মুড়ি খাইছোঁ। আপোনাৰ মাও খাইছে, পাপাহঁতেও খালে। মই গা চা ধুই মন্দিৰত চাকি দি পেলাই আহি এতিয়া খাইছোঁ। গাখীৰৰ চাহ বনাইছে আৰু চিৰা মুড়ি। কাতি বিহু আপোনালোকে খাইছেনে? ভাত পানী খাই মোবাইলত কি কৰি আছে ধুনু? কি চাইছে আপুনি কোৱা? হয় নেকি? টকা বল কিবা কাৰ্টুন নাজানো, কিহে তাইহে জানে আৰু। এয়া দেখাই দিছে আপোনালোকক চব। আমাৰ এয়া বিহু বুলি আজি নিৰামিষ মঙলবাৰ, সেইকাৰণে পনীৰে আৰু। সেয়া খাই আছে আমাৰ মাতাশ্ৰী মমজি, বৰ ধুনীয়াকৈ আৰামত বহি লৈ পেলাই। এয়া আমাৰ ঘৰৰ তুলসীত চাকি শৰাই আগবঢ়াই থোৱা হৈছে এনেকৈ। মায়ে ভিতৰত এইপিনে চাকি হেৰি কৰিছে, মই বাহিৰৰ ফালে কামখিনি যিমান পাৰোঁ আগবঢ়াইছোঁ। এয়া আমাৰ ঘৰৰ কিছু দৃশ্য আপোনালোকৰ আগত দেখাইছোঁ। তুলসী তলত চাকি, এয়া আমাৰ বাৰান্দাত এনেকৈ চাকি জ্বলোৱা হৈছে। সকলোলৈ মোৰ কাতি বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, যাতে চাকি পোহৰে সকলোৰে মনবোৰ উজ্বলাই তোলক তাৰে কামনা কৰিছোঁ। কলকি নামে বুকুৰে মজতে এপাহি গোলাপে কলি মেলি। তোমাৰ বেষ্ট ফ্ৰেণ্ড মোৰ মনক কিয় নক'বা কোৱা? মা সেইটো ষ্টাৰ হেড দেখি আছে, সেইটো ষ্টাৰ আনি কিয়? এই আমাৰ প্ৰসাদ বিলাবৰ কাৰণে এয়া মায়ে লগাই আছে। গোটেইখিনি যিমান বস্তু আছিলে চব মিলাই আছে। তুলসীৰ ওচৰত দিগদাৰ হৈছে, সেইপিনে দেখিছিলে গোটেই পানী জেকা হৈ গ'ল কাৰণে এইখিনিতে কৰিছে আৰু বাৰান্দাতে। এই আমাৰ পৰিৱেশটো অকণ উঠাই লওক কেম্পাছৰ। এইটো আমাৰ ঘৰ। এয়া মায়ে বাৰান্দাতে বহি প্ৰসাদ বিলাই আছে। এয়া অকণমান কেম্পাছৰ উঠাই দিছোঁ। এইপিনে আমাৰ চাইডৰ ঘৰ, এয়া চাকি এনেকৈ তুলসী তলত। এইপিনেও এঘৰ, এয়া প্ৰসাদ। এইপিনেও এঘৰ, এয়া লক্ষী মন্দিৰ, তুলসী তল। এইপিনে আৰু এঘৰ, এয়া তুলসী বাৰান্দাত এনেকৈ চাকি দুগছ লগাই দিছোঁ। ধুনীয়া মীনা বাইদেউ ঘৰ।
কেম্পাছৰ চাকি দি থৈছে। ভালে দিছে আমাৰ কেম্পাছটো। আমাৰ দেৱালীটো ভাল লাগে, পুৰা লাইটিং আহিলে চাকিৰ ওপৰত আমাৰ তুলসী তল। বাৰান্দাতে বহি খাই থাকিব আৰু প্ৰসাদ ভাল পাইছে। প্ৰাৰ্থনা চাৰ্থনা হ'লে প্ৰসাদ খাই লৈছোঁ ধুনীয়াকৈ। নৰেশ দাই কৈছে মই বোলে আগতে পাৰিলোঁ, মই লোভ লাগিছে সেইকাৰণে আহি গৈছোঁ হয়নে? সেইপিনেও এয়া আমাৰ সুৰেন্দা বৌ, এয়া ভগৱানৰ তেওঁ কি সৰুকৈ মন্দিৰ এখন বনাই লৈছে প্ৰসাদ বিলাবৰ কাৰণে। সেই ওলাইছে মোৰ ডলা হৈ তাত আছে, মোক প্ৰসাদ দিব লাগে কাৰণে মোক ৰখাই দিছে। মই প্ৰসাদহে দিব আহিছিলোঁ চবকে, কিন্তু আমাৰ ইয়াত আজি এই ল'ৰা এটা টিকলু নহয় ডাঙৰ বাৰ্থডে আছেতো, সেইকাৰণে নাম কৈছে। এই নামৰ কি ধুনীয়া পঢ়ি আছে শুনকচোন। ৰাম গোপাল হৰি কৃষ্ণ গোবিন্দ থাকিয়া থাকিলা শ্ৰমে ৰহি হেন দেখি প্ৰভু নাৰায়ণ স্নেহে লৈলাই আপুনি বন্দনা। সিহঁতে বেলেগ এটা চাইডে আমাৰ কেম্পাছৰ ওচৰত আহিলোঁ মই প্ৰসাদ দিবলৈ। এইপিনে চাব ৰ'ব আজি কি বনি আছে, খিচিৰি হ'ব ইয়াত। কেইকোমান ফটোৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'বোৰ আপোনালোকে মৰম দিব। আজিলৈ আহোঁ তেন্তে, বাই বাই। থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'। বাই বাই গাইজ, থেংক ইউ ছ' মাছ।